ঘৰৰ পৰা ওলাওঁতে 5 মিনিটমান হৈছিলেহে মাত্ৰ বাটতে মনত পৰিল এটা বেগ ৰৈ গ'ল মানে পেকিং কৰি থৈ দিয়া আছিলে কিন্তু লোৱা নহ'ল তো ভাইটি আকৌ আনিব গৈছে চ' ফাইনেলি আহি পালে বেগ আৰু এতিয়া আমি যাব লৈছোঁ কোৱা হয় যেতিয়া জীৱনটো কোনোবাখিনিত ৰৈ যোৱা যেন অনুভৱ হয় বহুত বেছি ভাবি নাথাকি ওচৰৰ বাছ ষ্টেচন বা ৰেল ষ্টেচনত গৈ গাড়ীখনৰ খিৰিকীৰ ছিটটোত বহি ওলাই দিব লাগে কথাষাৰ একেবাৰে মিছা নহয় কিয়নো এই যান্ত্ৰিক পৃথিৱীখনৰ পৰা নিজৰ মনটো সময় থাকোঁতে সময় নিদিলে সময় দিব পৰা সময়ত সময় জানো থাকিব মানে একেবাৰে সহজ কথাত ফুৰিবলৈ ওলাব লাগে নিজৰ মনটোক ৰঙাবলৈ তো ময়ো আজি নিজৰ মনটোক ৰঙাবৰ কাৰণে ওলাই আহিছোঁ আৰু যাত্ৰা আৰম্ভ কৰিছোঁ মোৰ যাত্ৰা আৰম্ভ হৈছিল ৰঙিয়া জংচনৰ পৰা নামনিমুৱা ট্ৰেইন ব্ৰহ্মপুত্ৰ মেইলত এই 37 ঘণ্টীয়া ট্ৰেইনখনৰ যাত্ৰা যথেষ্ট সুখকৰ কাৰণ এই যাত্ৰাত ভাৰতীয় সেনাত কৰ্মৰত জোৱানসকলৰ লগত মত বিনিময় কৰাৰ সুযোগ পাইছিল শ্বিলঙৰ ৰাজপথৰ পৰা তুলি অনা খিৰিকী সন্মুখৰ বেম্বো প্লাণ্টজোপাই এই যাত্ৰা আৰু অধিক ভাল লগা কৰিছে হাই মই গুণজিত আজি ট্ৰেইনৰ পৰা আপোনালোকক নমস্কাৰ জনাইছোঁ গৈ আছোঁ দিল্লীলৈ এইজন দাদা মোৰ যাত্ৰাৰ সহযোগী আছিলে হাই কৈ দিয়ক এবাৰ হাই কৈ দিয়ক আৰু এইটো মোৰ বাৰ্থ যিটো বাৰ্থত কালি আৰু আজি এতিয়ালৈকে কটালোঁ আৰু ৰাতিটো পিছতে গৈ পামগৈ ডেষ্টিনেশ্যন দিল্লী আহি পালোঁ পণ্ডিত দীনদয়াল উপাধ্যায় ৰেলৱে ষ্টেচন যথেষ্ট গৰম বাহিৰত আমি আহিছিলোঁ B1 কোচত যথেষ্ট গৰম ইয়াতে দুজনমান পুলিচ কৰ্মীয়ে মোক সুধিলে যে মই কি কৰি আছোঁ আৰু তেওঁলোকক জনালোঁ যে মই ব্লগ কৰোঁ ট্ৰেভেল ব্লগ তেওঁলোকক এইখিনি জনাব লগা হ'ল বাকী ইয়াতে 5 মিনিটৰ কাৰণে ট্ৰেইনখন ৰৈছে মই আপোনাক অকণমান দেখাওঁ যে কেনেকুৱা ইয়াৰ পৰিৱেশ ইয়াৰ পৰা আৰু ৰাতিটোৰ বাদ কাইলৈ ৰাতিপুৱা 4:30 বজাত দিল্লী ষ্টেচন পাই যামগৈ এই যিখন ট্ৰেইনত গৈ আছোঁ সেই ট্ৰেইনখনৰ নাম্বাৰ হ'ল 15658 ব্ৰহ্মপুত্ৰ মেইল কামাখ্যাৰ পৰা দিল্লীলৈ প্ৰায় 3 দিন যাত্ৰা কৰে এই ট্ৰেইনখনে এতিয়ালৈ ইনফৰ্মেশ্যন এইখিনিয়ে বাকী আৰু কিবা থাকিলে ডেফিনেটলি এড কৰিম এতিয়া কথাৰ আড্ডা খানা আৰু ষ্টেচন সলাই গৈ থকা ট্ৰেইনখনৰ এই যাত্ৰা ভাগৰ একেবাৰে অনুভৱ হোৱা নাছিল আৰু কেতিয়া এই ট্ৰেইনখনে শেষৰটো ষ্টেচন পাব হ'ল সেয়াও গম নাপালোঁ গুড মৰ্ণিং চ' ফাইনেলি উই আৰ গোইং টু ৰিচ দ্য ডেষ্টিনেশ্যন 1 hour to go চ' এতিয়া 3:30 বাজিব মানে 3:20 হৈছে জোৱানসকল ৰাতিপুৱাই উঠি দায়িত্বৰ পোচাকযোৰ পিন্ধি একেবাৰে সাজু সঁচাকৈ ফৌজী হোৱা ইমান সহজ নহয় ইমান ৰাতিপুৱাই উঠি নিজৰ দায়িত্ব পালনৰ কাৰণে ইমান ডিচিপ্লিন ভাল লাগে চলিয়ে ফিৰ হাম ভি শুৰু হৈ যাতে পুৰণা দিল্লী এই ষ্টেচনটো যথেষ্ট ডাঙৰ আৰু মোৰ কাৰণে এইটো প্ৰথমবাৰেই হয় তো ভাল লাগিছে আৰু ওলাই যাওঁ এতিয়া আৰু সন্মুখত থকা এই দাদাজনে যথেষ্টখিনি মোক সহায় কৰিছে ট্ৰেইনত থকা সময়তে হওক আৰু এতিয়াও ইভেন তেখেতে মোক গোটেইখিনি দেখাই দিছে ক'ত কেনেকৈ কি কৰিব লাগিব তেওঁ অসমৰে হয় শিলচৰৰ থাকে হয় দিল্লী পাই গ'লোঁ ফাইনেলি তো এতিয়া ইয়াৰ পৰা অটো ল'ব লাগিব নতুন দিল্লীলৈকে তাত গৈ চাওঁ কি হয় দিল্লীটো আহি গ'লোঁ বাৰু তো এতিয়া মোৰ ইয়াৰ পৰা প্লেন বিশেষ একো নাই মোৰ ৰাতিকৈহে বাছ আছে ৰাতি প্ৰায় 9টা বজাত তো এতিয়া মই এইখিনি সময়ত এতিয়া বাজিছে কেইটা 5টা বাজিব হৈছে
আৰু তো এইখিনি সময়ত মই ভাবিছোঁ দিল্লীখন অকণমান ঘূৰি লওঁ। তো দিল্লী ঘূৰিবৰ কাৰণে অকলে ঘূৰিব লাগিব, যিহেতু নেকি ইয়াত মোৰ বন্ধু এজন আছে। তো চাওঁ সি যদি ফ্ৰী আছে তেতিয়াহ'লে তাক লগত লৈ যাম, আদাৰৱাইজ চ'লো ট্ৰিপ হ'ব এইটো দিল্লী। তো ইয়াৰ পৰা মই এতিয়া গৈ আছোঁ নিউ দিল্লী। তাৰপিছত তাত কি হয় কি নহয়, কেনেকৈ কি কৰিব পাৰোঁ অকলে, সেইখিনি আপডেট ডেফিনেটলি থাকিব। তো দেয়াৰ ইজ এ চেঞ্জ ইন দ্য প্লেন, আৰু সেইটো হ'ল যে মোৰ বন্ধু যিজন আছিলে ইয়াত, সি বৰ্তমান আছে লুধিয়ানা। তো লুধিয়ানাত থকা হেতুকে সি আহিব নোৱাৰিব এতিয়া। তো মই পাহাৰগঞ্জত এটা ৰুম লওঁ, তো তাত অকণমান জিৰাম, তাৰপিছত সি একৰ্ডিংলি মই প্লেন কৰিম ঘূৰিবৰ কাৰণে। তো ये रहेंगे हमारे सवारी। ইয়াৰ পৰা আমাৰ যিটো যাত্ৰা, সেই যাত্ৰা আৰম্ভ হ'ল, আৰু যাত্ৰা এতিয়া চলিব নতুন দিল্লীলৈকে। ৰাতিপুৱাই যদি ইমান যাম তেতিয়াহ'লে দিনটো আৰু কেনেকুৱা হ'ব। 5:30 হ'ব হৈছে, তো এতিয়াই ইমান জাম লাগিছে। মোৰ ভাই, আমাৰ যিজন চালক ভাইয়া আছে, মানে টেম্পো ভাইয়া, তো তেখেতে ক'লে যে পাহাৰগঞ্জত ভাল হোটেল এখন হৈ যাব 800 ৰুপিজত, আৰু এতিয়া তেখেতে তালৈকে লৈ যাই আছে। তো এতিয়া এইখিনিত তেওঁ এইটো হ'ল ৰুম। ইয়াতে ৰুমটো ঠিকেই আছে, যিটো পইচা ৰিজনেবল হয়, আৰু চলি যাব আৰু আজি সময়খিনি। এতিয়া 9:10 হ'ল, মই আহি শুই গৈছিলোঁ। 2 ঘণ্টাৰ পিছত মই সাৰ পাই দিলোঁ, আৰু ভোক লাগিছে যথেষ্ট। তো ইয়াতে তো এতিয়া হৈছে 9:10, আৰু চাই অৰ্ডাৰ কৰিলোঁ। তো এইখিনি খাই ইয়াৰ পিছত প্লেন কৰিম দিল্লীখন অকণমান দেখাবৰ কাৰণে আপোনালোকক। ওলাই আহিছিলোঁহে মাত্ৰ, অহাৰ লগে লগে মোৰ জোতাযোৰ বেয়া হ'ল, আৰু এতিয়া জোতা ঠিক কৰিবলৈ লৈছোঁ। জোতা জোতাযোৰৰ মাথা ঘূৰাই যোৱাত বেছি ভাল কৰি আছে। পাহাৰগঞ্জৰ পৰা অকণমান ওলালে 1 কিলোমিটাৰমান CP পায়, আৰু CPতে মেট্ৰ' আছে। তো মেট্ৰ'ত যদি উঠি দিওঁ তেতিয়াহ'লে গৈ পামগৈ দিল্লীখন। ফুৰিব যোৱা সন্দৰ্ভত ইয়াতে থকা দিব্যতাক সুধিছিলোঁ যে কেনেকৈ যাব পাৰি ফুৰিবৰ কাৰণে। দিব্যতাই ক'লে যে মেট্ৰ'ত যোৱা তেতিয়াহ'লে সহজ হ'ব আৰু সুবিধাও হ'ব অন্য ভেহিকলত গৈ পেলাই ফুৰাতকৈ। আৰু ইয়াতে ৰামকৃষ্ণ মাৰ্গত ষ্টেচন আছে, মেট্ৰ' ষ্টেচন, আৰু তাৰ পৰা গৈছিলোঁ কাশ্মীৰী গেটৰ পৰা সলাই লালকিল্লালৈকে 30 টকাতে, মাত্ৰ 30 টকাতে তাত যাব পাৰি। মেট্ৰ' ভালকৈ ব্যৱহাৰ কৰিব পাৰিলে দিল্লীত বহুত সস্তা হয়, আৰু বহুত সস্তাতে আপুনি ঠাইবিলাক ঘূৰিব পাৰে, আৰু কম সময়ৰ ভিতৰত। আৰু যিহেতু নেকি ইমান গৰম, উৎকট গৰম দিল্লীখনত, তো এই উৎকট গৰমত আপুনি এচিত আপুনি এটা কমফৰ্টেবল জাৰ্ণি কৰিব পাৰে। কি ডাঙৰ ষ্টেচন, একদম এয়াৰপৰ্টক টক্কৰ দিব পৰা ষ্টেচন এটা। ৰাজীৱ চক মেট্ৰ' ষ্টেচন, বাহ, বহুত ডাঙৰ। এই মেট্ৰ' ষ্টেচনবিলাকত ৰুটটো ধৰিব পাৰিলে যথেষ্ট সুবিধা হয়। যদি অকণমান কোনফালে ট্ৰেইনখন থাকিব, কোনটো প্লেটফৰ্মত থাকিব, সেইলৈ অকণমান কনফিউজন এটা হয় বাৰু। যদি সেইখিনি ভালকৈ কনফিউজনখিনি দূৰ কৰিব পৰা যায় তেতিয়াহ'লে খুব ভাল এটা জাৰ্ণি হৈ যায়। আৰু কেতিয়াবা যদি অকণমান কনফিউজনটো বেছি ডাঙৰ হৈ যায় তেতিয়াহ'লে সময়
এই গৰমৰ পৰা ৰাহত পাবৰ কাৰণে 20 টকীয়া সোডা পানী। থ্যাংক ইউ। ফাইনেলি ৰেড ফৰ্ট, লাল কিলা। মোগল সম্ৰাট শ্বাহজাহানৰ দিনত এই কিল্লাৰ কাম আৰম্ভ কৰিছিলে আৰু প্ৰায় 10 বছৰ সময় লাগিছিল এই লাল কিলাটো বনাওঁতে। এসময়ত কোহিনুৰ হীৰা এই লাল কিলাতে শোভাবৰ্ধন কৰিছিল, কিন্তু এতিয়া এই কোহিনুৰ হীৰা ইংলেণ্ডত শোভাবৰ্ধন কৰি আছে। ইয়াত আপুনি সোমাবলৈ হ'লে টিকেট ল'ব লাগে আৰু টিকেটৰ মূল্য যদি আপুনি মিউজিয়ামটো চায় তেতিয়াহ'লে টোটেল 56 ৰুপিজ যদি আপুনি অনলাইন কৰে, আৰু যদি অফলাইন কৰে তেতিয়াহ'লে 80 টকা ল'ব। আৰু মই বুক কৰিছিলোঁ যদিও টিকেটখিনি, কিন্তু ইমান গৰম আৰু মই যিহেতু নেকি ট্ৰেইন জাৰ্ণি কৰি ভাগৰি আছিলোঁ, তো সেইকাৰণে যথেষ্ট সময় মই তাত নাথাকি গৰম সহ্য কৰিব নোৱাৰি আচলতে মই ৰিটাৰ্ণ হৈছিলোঁ। আৰু অকণমান সময় এনেই তাত কটাইছিলোঁ, ভাল লাগিছিলে, কিন্তু বহুত মানুহ আহিছিলে আৰু যথেষ্ট গৰম, সকলোৱে গৰমত মানে গৰম অনুভৱ কৰিছে। ফটো পৰ্বটো আছিলে, তো ফটোখন উঠিলে কেনেকৈ হ'ব, ইয়াতে আহি সকলোৱে ফটো উঠায় আৰু ময়ো এখন ফটো উঠাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু সকলো সামৰি অকণমান খাই মেলি আহিলোঁ আৰু। দিল্লী আহিছোঁ, দিল্লীত যদি ম'ম' নাখাওঁ তেতিয়াহ'লে সম্পূৰ্ণ হেৰিকটো, তো সেইকাৰণে হ'লেও দিল্লীৰ ম'ম'য়ে অসমৰ ম'ম'ৰ লগত পাত্তা নাপায়, নৰ্থ ইষ্টৰ ম'ম'ৰ লগত পাত্তা নাপায়। বাহিৰত বহুত গৰম, তো বহুত বেছি সময় নাথাকি আকৌ মেট্ৰ'ৰে উভতি আহিলোঁ ৰুমলৈ।